মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত দেখুৱাম ক্লাছ 7ৰ গণিতৰ নতুন গণিতৰ কৰি চাৱা 3.2ৰ অংককেইটা কেনেকৈ কৰিবা। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা বা ৰিপ্ৰেজেণ্ট দ্য ফলোয়িং প্ৰডাক্টছ গ্ৰামাটিকেলি। এইটো কেনেকৈ কৰিম চোৱা, অৰ্থাৎ আমি চিত্ৰৰ সহায়ত কেনেকৈ পূৰণফল উলিয়াম। তো 1 নম্বৰ প্ৰশ্নটো আছে 1/4 × 1/3। তো ইংৰাজী আৰু অসমীয়া দুয়োটাতে একে হ'ব, চাই যাবা। এইটো চোৱা, এ নম্বৰ অংকটো আমি লৈছোঁ। এইটো ডায়েগ্ৰামটো কেনেকৈ আঁকিম। প্ৰথম আছে কিমান 1/4। তো 1/4 আমি এনেকৈ আঁকি লৈছোঁ। এটা গড় এনেকৈ বনাইছোঁ, বনাই ইয়াক 4টা ভাগত পথালিকৈ এনেকৈ ভাগ কৰিছোঁ। এইটোৱে কি বুজাব 1/4। আৰু এটা গড় এনেকৈ ৰং কৰি লৈছোঁ। তো এই ৰং কৰাটোৱে বুজাব 4/1। তাৰপিছত ইয়াৰ লগত কি পূৰণ কৰিম 1/3। তো এতিয়া আমি এই গড়টোকে আগত যে পথালিকৈ আছিলে সেইটোকে আমি থিয়কৈ আছিলে সেইটো এতিয়া পথালিকৈ 3 ভাগ কৰিছোঁ। এনেকৈ 1 2 3টা আৰু আগৰ কেইটা আছেই। তো এতিয়া আমাৰ এইটো কিমান আছিলে 1/3। তো 1/3 যদি আমি ইয়াত দেখুৱাওঁ তেতিয়াহ'লে এইটো ৰঙা কলমেৰে দিছোঁ, চোৱা এনেকৈ দেখুৱাম 1/3। এইটো 3 ভাগ কৰিছিলোঁ, 3 ভাগ কৰি 1 ভাগ ল'ব কৈছে। এতিয়া দুয়োটা যদি পূৰণ কৰোঁ আমি তেতিয়াহ'লে চাবা কোন গড়কেইটা কমন আছে। তো এইটো গড় আছে আৰু এইটোত পথালিকৈ এইটো গড় আছে। তো এই দুটা যেতিয়া একেলগে লগাই দিম তেতিয়া চাবা এইটো ঘৰত নীলা ৰং থাকিব আৰু ৰঙা ৰঙো থাকিব। অৰ্থাৎ আমি পাইছোঁ 1/4 × 1/3। এইটো কিমানটা গড় আছে, চ 1 2 3 4 5 6 7 8 9 10 11 12 12/1। অৰ্থাৎ এইটোক 12টা ভাগ কৰি পেলাই 1 ভাগ শেষ হ'ব এই দুটাৰ পূৰণফল। কেনেকৈ পাইছোঁ, এই দুয়োটাৰ যিটো কমন আছিলে, অৰ্থাৎ নীলা ৰঙো আছে ৰঙা ৰঙো আছে, সেই গড়টো খালি ইয়াত আহিব। তো এনেকৈ আমি তলত লিখি যাম যে দুটা ৰঙেৰে আচ্ছাদিত অংশই 12/1 অংশ বুজাইছে, 1 অংশ বুজাইছে, অৰ্থাৎ 1/12 হ'ব। তো এইটো ইংৰাজীত চাবা কিতাপত লিখা আছে, এনেকৈ লিখি দিবা যে দ্য শ্বেডেড পৰ্চন উইথ 2 কালাৰ্ছ ৰিপ্ৰেজেণ্টছ 1 parts of এইটোত কি আহিব 12, ডেট ইজ 1/12 এনেকৈ লিখি দিবা। তো তাৰ পিছৰ অংকটো কি আছে চোৱা, সেইটোত আছে 1/2 × 1/5। তো 1/2ক আমি এনেকৈ লিখি লৈছোঁ। তো এইটো 2টা ভাগ কৰিছোঁ, এটা গড়ক 2টা ভাগ কৰি 1 ভাগ ল'ব কৈছে। এইটো ল'লোঁ 1 ভাগ। তাৰপিছত ইয়াৰ লগত কি পূৰণ কৰিম 5/1। তো এই পথালিকৈ যে 2টা ভাগ কৰিছিলোঁ এইটোক আকৌ থিয়কৈ 5টা ভাগত ভাগ কৰিছোঁ, 1 2 3 4 5টা। এতিয়া এইটোত ল'ব লাগিব কিমান 5/1 অংশ। তো এইটো 5টা ভাগ কৰিছোঁ। এতিয়া চাবা থিয়কৈ যে 5 ভাগ কৰিছোঁ এইটো পথালিকৈ নহয়। তো 5/1 বুলি ক'লে এইটো গড় ল'ব লাগিব। এতিয়া দুয়োটা যদি একেলগ কৰি দিওঁ তেতিয়া মিল থকা গড় কোনটো আহিব চাবা। তো এইটো তলৰ গড়টো এইখিনিত নীলা আছিলে, অৰ্থাৎ এইখিনিত নীলা আছিলে, গোটেইখিনিত নীলা আছিলে, হয় না? আৰু এইখিনিত কি আছে ৰঙা আছে, অৰ্থাৎ এই গড়টো কি আহিব কমন আহিব, এই গড়টো কমন আহিব, এনেকুৱা হ'ব। তো এই গড়টোত নীলাও আছে ৰঙাও আছে, নীলা তাৰপিছত ৰঙা, অৰ্থাৎ এই দুটাৰ পূৰণফল হ'ব। এইটোত চাবা কিমানটা গড় আছে 1 2 3 4 5 6 7 8 9 10, 10/1। অৰ্থাৎ এইটো কি লিখিম, ইয়াত দুটা ৰঙেৰে আচ্ছাদিত অংশই 10/1 অংশ বুজাইছে, অৰ্থাৎ 1/10। তো এইটো ইংৰাজীত সেই আগৰ নিচিনাকৈ কিতাপত আছে, চাই পেলাই লিখি দিবা। চি নম্বৰটো চাবা আছে 2/5 × 4/3। তো 4/3 মানে হ'ল আচলতে 1 + 1/3 = 4/3 হয়। তো এইটো আমি কেনেকৈ দেখুৱাম, তো 2/5ৰ কাৰণে এনেকৈ থিয়কৈ 5টা ভাগ কৰিছোঁ, 1 2 3 4 5টা। তো 5টাৰ পৰা আমাৰ যিহেতু 2 ভাগ ল'ব কৈছে, তো আমি প্ৰথমতে এই 2 ভাগ ল'লোঁ, 5/2 বুজাব এইটোৱে। তাৰপিছত এই 4/3 যে আছে এইটোক 2 ভাগ কৰি লৈছোঁ, অৰ্থাৎ 3/3 আৰু এটা হ'ল +1/3, প্লাছ কৰিলে 4/3 হ'ব। তো 3/3 মানে কি, আমি এই গড়টোকে
পথালিকৈ 3 ভাগ কৰিছো কৰি পেলাই তাৰে আমি কিমানটা লম 3 ভাগে লম লাগিলে এইটো ৰঙাৰে লৈছো গোটেইখিনি এইটো গোটেইখিনি আহি যাব তাৰ পিছত 1/3 ৰ কাৰণে এটা গড় আহিব এইটো 3/3 এইটো 1/3 ইয়াত যে থিয়কৈ গড়বিলাক আছিল ইয়াতো দি দিব পাৰা এনেকে আৰু এটা আহিব এটা দুটা তিনটা চাৰিটা পাঁচটা এতিয়া আমি যদি এই তিনিওটা একেলগ কৰো মিলাই দিও এই দুটা আসলতে পূৰণ হৈ আছে আৰু এই দুটা প্লাস তো একেলগ যদি কৰি দিও তেতিয়া কি হ'ব আসলতে ইয়াতে আসলতে 15 টা গড় থাকিব 1 2 3 4 5 6 15 টা আছে টোটাল তাৰ পিছত নীলা আৰু ৰঙা দুইটা মিল থকা গড় কিমানটা আছে চাবা তো নীলা গড় আমি জানো এইখিনিত আছে তাৰ পিছত ৰঙাওটো এইখিনিত আছেই কমন তাৰ পিছত ৰঙাটো এফালে চাবা আকৌ আহিছে এইখিনিতটো আছে এইখিনিত নীলা নাই আকৌ অৰ্থাৎ নীলা আৰু ৰঙা প্ৰথম 6টা গড়ত আহিছে আকৌ ৰঙা আহিছে এই দুটা গড়ত অৰ্থাৎ 8 বাৰ আহিছে চাবা এই কাৰণে ইয়াৰ পূৰণফল হ'ব 8/15 হ'ব তো এইটো আমি আগৰ নিচিনাকৈ লিখি দিম যে ইয়াত দুটা ৰঙেৰে বা তিনটা ৰঙেৰে ইয়াত তিনিটা ৰঙেৰে আচ্ছাদিত অংশই 15 ভাগৰ 8 অংশ বুজাইছে অৰ্থাৎ 8/15 হ'ব পিছৰ অংকটোত চোৱা 1/5 আছে তো আমি এনেকে এটা গড় আঁকিলো ইয়াক আমি থিয়কৈ 5টা ভাগত ভাগ কৰিলো 5 ভাগৰ 1 তো এটা গড় এনেকে পুৰাই দিম তাৰ পিছত 3 ভাগৰ 2 আছে তো এই 5টা ভাগ যে আগৰ আছিল এইকেইটা এনেকে দি ল'ব পাৰা তাৰ পিছত 3 ভাগৰ 2 আমি এতিয়া পথালিকে ভাগ কৰিম 1 ভাগ 2 ভাগ আগৰ থিয়কৈ দিয়াবিলাক এইটোৰ পৰাই গৈছে আৰু পথালিকে ইয়াৰ কাৰণে দিছো এইটো আছিল 1/5 এইটো হ'ল 2/3 এতিয়া আমি এইটো ৰঙা ৰঙেৰে দেখুৱাম 3/2 তো সোয়া এখানে দিলো ইয়াৰ পিছত আমি কি পাম সোয়া এই দুটা মাল্টিপ্লাই কৰিলে যে এই গড়টো আকৌ আঁকিম আঁকি পেলাই আগৰ নিচিনাকৈ আমি থিয়কৈ 5টা গড় বনালো বনাই এতিয়া আকৌ পথালিকে 3টা গড় বনালো বনোৱাৰ পিছত আমি চাম কোনকেইটা কমন গড় আছে তো এইটো নীলা আছিল আৰু এইটো ৰঙা আছিল অৰ্থাৎ এইখিনি গড়ত চোৱা নীলাও সোমাই থাকিব অৰ্থাৎ এইখিনি গড় আমি ইয়াত লিখিম এইটো ৰঙাও আছে যেনেকৈ আছিল ৰঙা মই তেনেকৈ দিলো তাৰ পিছত কি আছে নীলাও আছে চোৱা নীলাও আছে বাকিখিনি অংশত নাই কাৰণ এইখিনিত নীলা আছে ৰঙা নাই তাৰ পিছত এইফালে ৰঙা আছে নীলা নাই অৰ্থাৎ আমি কি পাইছো চোৱা এইটো কেইটা গড় পাইছো দুটা আৰু টোটাল গড় কেইটা আছে চাবা 15টা 1 2 3 4 5 6 6 7 8 9 10 11 12 13 14 15 তো এইটোই হ'ব ইয়াৰ আনসারটো আশা কৰো ডায়াগ্রাম বিলাক বুজি পাইছা এইটোই হ'ব উত্তৰ এইটো ধৰা তলত যে লিখাখিনি লিখিলেও হ'ব নিলিখিলেও হ'ব কাৰণ এইটোই আসলতে চিত্ৰটোই বুজাই আছে এইটো 2/15 তো ইয়াত আমি তলত আসলতে কি লিখো যে দুটা ৰঙেৰে আচ্ছাদিত অংশই 15 ভাগৰ 2 অংশ বুজাইছে এটি হ'ব উত্তৰ